নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱৰ দগাঁও আৰক্ষীৰ সফল অভিযান। এই অভিযানত নিষিদ্ধ ড্ৰাগছসহ আটক 4টাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। এক গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ জুৰিয়াৰ কান্ধুলিবাৰীৰ কটকী গাঁও আৰু পশ্চিম বকুদৱাটি গাঁৱত চলিছিল দগাঁও আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান। ধৃত সৰবৰাহকাৰীকেইটা হৈছে ক্ৰমে ছাদ্দাম হুছেইন, আনাৰুল ইছলাম, আবুল হুছেইন আৰু বুলবুল হুছেইন। এই অভিযানত জব্দ ড্ৰাগছখিনিৰ পৰিমাণ আছিল 5.25 গ্ৰাম। সম্প্ৰতি ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটাক জেল হাজতলৈ প্ৰেৰণ কৰিছে নগাঁৱৰ আৰক্ষীয়ে।